ভাইটিৰ চেনেলটো চাবা, সাবস্ক্রাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। কি 1K হৈছে নাই হোৱা ন? तो इसी व्हाट्सएप के नंबर पे आपका लॉटरी लगा है, प्राइज़ लगा है 25 लाख का व्हाट्सएप की तरफ से। हे गाइस वेलकम बैक माय यूट्यूब चैनल फ्रॉम गुवाहाटी। बर्तमान এতিয়া গুৱাহাটীত আছোঁ আৰু কালি মই আহি গৈছিলোঁ গুৱাহাটীলৈ। কালি তাত বহুত বৰষুণ আছিলে, ভিডিঅ' কৰা নাছিলোঁ আৰু কেইটামান ক্লিপ আছে, সেইকেইটা ক্লিপ চাই ল'ব। আৰু পৃথিৱীৰ ৰাজদাই ফোন কৰিছিলে, লগ ধৰিম বুলি কৈছিলোঁ আৰু পৃথিৱীৰ ৰাজদাও আহি আছে, এতিয়া লগ ধৰিবলৈ গৈ আছোঁ। বলক। It's hard to breathe, but that's alright. Hush. অ'কে, KTM 6 মাইল আহি পাই গ'লি আৰু এই ভিতৰত আছে ৰাস্তা, ভিতৰত সোমাই গৈছোঁ। আৰু ইয়াৰ ভিতৰত আছে এয়া হেলমেট, পূৰা মজা মজা ইয়াত কালেকশ্যন পাই যাব, কাৰোবাক লাগিলে কিনিব পাৰিব। অ'কে, এইফালে উঘাই আছে, এইফালে আছে ৰাজভাই আৰু এইফালে হেলমেট। Oh my god. Okay, এইফালে আছে ৰাজদা এইফালে। Yes. এইফালে আছে আয়ুব ভাই। বহুত ৰ'দ আমাৰ গুৱাহাটীত, বহুত ৰ'দ হৈ আছে। হা? গুৱাহাটীত বহুত গৰম হৈ আছে আৰু তোমালোকৰ ইপিন ঠাণ্ডা চাগে, অলপমান ভাল আছে। আগফালে ব্লক কক কেতিয়া ৰাইট চাইড নেক্সট ৰাইডৰ প্লেনিং হৈছে অলপ। মই আছে মানে এতিয়া অলপ ৰেষ্ট লৈছোঁ আৰু পেণ্ডিং কিছুমান কাম আছে, কমপ্লিট কৰিলোঁ আৰু ৰাইডত যাম আৰু। ৰাইড আহি আছে অতি সোনকালে, আৰু আহি আছে অতি সোনকালে ৰাইড। মানে চাবলৈ নাপাব। আৰু ভাইটিৰ চেনেলটো চাবা, সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। কি 1K হৈছে নাই হোৱা ন? 1K কৰি দিয়ক জল্দি জল্দি। ओके तो बोलो कि बाइक चाय लूँगा। ओके এইটাচোন আছে কক আমল কুল এটা দিব কিছু আমলটো নাই নহ'ব। অ'কে, কেতিয়াবা 6 মাইল পৰা ওলাই আহি গ'লোঁ আৰু এতিয়া ঠাণ্ডা এটা খাই লওঁ মজাকৈ। অ'কে গাইছ, মই মানে এটা আজি কথা ক'ম। সেইদিনাখন মোৰ হোৱাটছআপ নাম্বাৰটোত 25 লাখ টকাৰ এটা লটাৰী লাগিছে বুলি কৈছে। অনলি বোলে মোৰ নাম্বাৰটোত লাগিছে, ৱৰ্ল্ডৰ ভিতৰত বোলে সেই নাম্বাৰটোত লটাৰী লাগিছে 25 লাখ টকা। তাৰপিছত আৰু মইতো আচৰিত হৈ গ'লোঁ, মোৰ নাম্বাৰত 25 লাখ টকা লটাৰী লাগিছে। তাৰপিছত মই চালোঁ নাম্বাৰটো অলপ বেলেগ ধৰণৰ। তাৰপিছত মেছেজ এটা দিলে, ভইচ ৰেকৰ্ডিং এটা দিলে, মই চালোঁ, শুনিলোঁ। সেইটো শুনি ল'ব বাৰু আপোনালোকে। তাৰপিছত সেই নাম্বাৰটোত যেতিয়া মেছেজ আহিলে তেতিয়া মই ভাবিলোঁ এইটোতো সঁচা হ'ব নোৱাৰে। তাৰপিছত সেই নাম্বাৰটোত মই ভালকৈ চালোঁ, দেখিলোঁতো আমাৰ ইণ্ডিয়াৰ নাম্বাৰ নহয়, ঠিক আছে। তাৰপিছত সেই নাম্বাৰটোত যদি মোক কল কৰিব কৈছে, সেই মোৰ হোৱাটছআপ নাম্বাৰটো দিয়েই কল কৰিব কৈছে। যদি মোৰ সেই নাম্বাৰটো হোৱাটছআপ নাম্বাৰটোত যদি মোৰ গুগল পে' থাকিলেহেঁতেন বা কিবা এনেকুৱা বেংকৰ লগত লিংক থাকিলেহেঁতেন নাম্বাৰটো, তেতিয়া হয়তো মোৰ সেই নাম্বাৰটোৱে কল কৰাহেঁতেন, মোৰ নাম্বাৰটো হেক কৰি দিলেহেঁতেন। আৰু হেক কৰি দিওঁতে মোৰ
মোৰ একাউণ্টৰ পৰা পইচা কাট খাই গ'লহেঁতেন। আৰু আপোনালোকলৈও যদি এনেকুৱা মানে মেছেজ আহে হোৱাটছআপত এনেকৈ 25 লাখ টকা কিবা পইচাটো দেখি পেলাই আপোনালোকে কেতিয়াও মেছেজটো কল কৰি নিদিব উৎপাততে মানে। যদি এনেকৈ কল কৰি দিয়ে, যদি আপোনাৰ সেই নাম্বাৰটো যদি বেংকৰ একাউণ্টৰ লিংক থাকে, তেতিয়া হয়তো আপোনাৰ নাম্বাৰটো হেক কৰি দিলে তেতিয়া আপোনাৰ পইচা চইচা কাটাৰ চান্স থাকে। তো তেনেকুৱা নকৰিব, মেছেজ বাকী যিখিনি মেছেজ আছে চাই ল'ব। सर मैं व्हाट्सएप की तरफ से बात कर रहा हूँ, व्हाट्सएप के हेड ऑफिस से। व्हाट्सएप की तरफ से मैंने कॉल की है। व्हाट्सएप कस्टमर ऑफिसर बात कर रहा हूँ, न्यू दिल्ली से। आप जो अपने मोबाइल सेल के अंदर व्हाट्सएप यूज़ कर रहे हो, इसी व्हाट्सएप के नंबर पे आपका लॉटरी लगा है, प्राइज़ लगा है 25 लाख का व्हाट्सएप की तरफ से। सर ये व्हाट्सएप की तरफ से आपका प्राइज़ विन हो चुका है। मैं आपको बताता चलूँ कि लॉटरी कैसे लगी है। सर ये इंटरनेशनल लकी ड्रॉ किया गया था 5 मुल्कों का, जैसे इंडिया, नेपाल, दुबई, यूनान और सऊदी अरब। इन 5 मुल्कों का लकी ड्रॉ किया गया था, जिसमें आपका नंबर इंडो रीजन में पहले नंबर पे व्हाट्सएप का नंबर 25 लाख का लॉटरी विन कर चुका है। ये 25 लाख का लॉटरी हासिल करने के लिए ये आपका लॉटरी है, ये पहुंच गया मुंबई के अंदर, मुंबई स्टेट बैंक ऑफ इंडिया में। वो ये जो मैंने आपको चेक लेटर सेंड किया है, इसके ऊपर आप देख लें, ये बैंक मैनेजर का नंबर है जो आपसे मुंबई से बात करेंगे, भारतीय स्टेट बैंक ऑफ इंडिया से, जिन्होंने आपका 25 लाख का लॉटरी आपको रिसीव करवाना है और बताना है। ভালকৈ বি ছেফ চাই থাকিব। তো ভিডিঅ'টো আছিলে ইমানে। যদি ভাল লাগিল লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব একদম নাপাহৰিব। এতিয়া তিলে বাই বাই।